গুড মৰ্ণিং স্বাগতম জনাইছোঁ নৱনীতা থটছৰ উন্নতি ভিডিঅ'লৈ। এয়া আমাৰ কুহি মানুহ আৰু তাইৰ গাটো অলপ ভাল নাই, সেইবাবে থুনথুনাই আছে আৰু মাকে এতিয়া ডক্টৰ ঘৰলৈ লৈ যাব। আৰু তাই যিহেতু ওলালে সেইবাবে ভিতৰত থাকিব খোজা নাই। এয়া কৈ মামা হাই কৰি দিয়া। মামা না না আমনি নকৰে নহয় মামা। তাই গাটো বেয়া লাগিছে। বৌয়ে ভাত খাই আছে, ওলাব আৰু এতিয়া গাড়ী আহি পোৱাহি নাই। মামা এক ডক্টৰ ঘৰলৈ পঠিয়াই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ কুঁহিহঁত গ'ল, এতিয়া মই আমাৰ মাইনীক পঢ়াবলৈ লৈছোঁ। এইফালে মাইনী পঢ়িবলৈ ৰেডি। মাইনী হাই কৰি দিয়া। আজি আমাৰ মাইনীয়ে কি পঢ়িব? এতিয়া আমাৰ মাইনীয়ে এতিয়া লিখিব। মই এতিয়া মাইনীক লিখাই দিম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া আমাৰ মাইনীয়ে লিখিলে, এইবিলাক মই লিখিবলৈ দিছিলোঁ, এয়া লিখিলে। এতিয়া মাইনী পঢ়ি হৈ গ'ল নেকি? পঢ়ি নাই নহয়, আকৌ পঢ়িবা? বা আজি পঢ়ি ভাল পাইছে। মাইনীয়ে পঢ়ি ভাল পাইছে, আজি পঢ়িব। আনকালে কেতিয়াবা পঢ়িবলৈ মন নকৰে, আজি কিন্তু পঢ়ি ভাল পাইছে। আজি সেইকাৰণে পঢ়ি থাকিব। এতিয়া পিছে মোক কোৱাচোন, হোৱাট ইজ মেড ফ্ৰম প্লাণ্টছ? Paper. Good girl. What is the smallest bird? Hummingbird. Good girl. আমাৰ মাইনীয়ে পাৰে পাই তুমি চলি। ঠিক আছে, এতিয়া মাইনীক আৰু অলপ পঢ়াই লওঁ। পঢ়াই লোৱাৰ পিছত মই আজি এঠাইলৈ যাম। আজি মই আমাৰ গাঁৱৰ ঘৰলৈ যাম। গাঁৱৰ ঘৰলৈ গৈ পিনি মই আমাৰ বাৰীখন আপোনালোকক দেখুৱাম। ঠিক আছে, তেনেহ'লে গাঁৱতে লগ পাম আৰু একেবাৰে দিয়ক। মই ঘৰলৈ যোৱাৰ আগে আগে কুঁহিহঁত আহি পালেহি আৰু তাইৰ মনটো ফূৰ্তি লাগিলে, সেইবাবে তাই কিতাপ পঢ়িছেহি এতিয়া। আৰু মই ভিডিঅ' অকণো কৰি থৈ দিলোঁ। পঢ়া। মই আহিলোঁ আৰু আহোঁতে ভিডিঅ' কৰিবলৈ নহ'ল, কাৰণ বৰষুণ দি আছিলে। আৰু আহি পাই দেখিলোঁ এয়া কোনে চিনি পাই মোক কমেণ্টত জনাবচোন। আৰু যিহেতু মই বাৰীখন দেখাম বুলি কৈছোঁ, তেনেহ'লে ব'লক আমি বাৰীখন চাই লওঁ। এজোপা কঁঠাল হয় আৰু একদম তলৰ গুৰিৰ পৰা লাগে এজোপা কঁঠাল, আৰু বহুত পুৰণি হয়। আমাৰ ককাহঁতেই ৰোৱা এইবিলাক, একদম লমালমে লাগে আৰু এই গছত এইবিলাক ৰঙা আলু বগাবলৈ দিছে নেকি, মই ভালকৈ চিনি নাপাওঁ। এয়া চাওক, কঁঠাল পূৰা লাগিছে। পকিবলৈ হোৱা নাই, কাৰণ এজোপা পিছতীয়া হয়, বুঢ়া হোৱাই নাই। আৰু এই যে লতাজোপা দেখিছে, এইজোপা কি গছ আপোনালোকে জানেনে? এজোপা কিন্তু পাণ নহয়, এজোপা গুটি জলকীয়াৰ গছ হয়। আৰু এই গছজোপা বহুত ডাঙৰ আৰু বহুত পুৰণি হয়। আমাৰ এজোপা আম গছ আছে, আম গছজোপা তেনেকৈ লগাই দিছে। আৰু এয়া গুটি জালুক একদম কুমলীয়া হৈ আছে, লাগিছে লাহে লাহে। চাওকচোন কিমান ডাঙৰ হয়, কিমান ওখলৈ বগাই গৈছে এইবিলাক। আৰু এই আম গছডালো বহুত পুৰণি হয়, কিন্তু এইডালে এতিয়া ফল দিব নোৱাৰে আৰু সেইকাৰণে দলি পেলালে। গুটি জালুকজোপাৰ কাষতে এজোপা আমাৰ জলকীয়া গছ, এজোপা মেম জলকীয়া বুলি কয়। আৰু ইয়াৰ জ্বলাটো বহুত বেছি হয়, একদম পেটলৈকে পৰে। আৰু এইজোপা 2.5 বছৰমান হৈ গ'ল। এইবাৰ কিন্তু এজোপা জয় পৰি গৈছে, একদম 12 মাহে লাগি থাকে। এজোপা জাতি জলকীয়া, আমাৰ ঘৰত জ্বলা খুব খাই বাবে জলকীয়া য'তে ত'তে দেখা পোৱা যায়। আৰু এয়া আমাৰ কোমোৰা চাং, পুখুৰী পাৰতে এনেকৈ কোমোৰা লগাই থৈ দিছে। বহুতকেইটা খোৱা হ'ল, এতিয়া 3-4টামানহে আছেগৈ। ইয়াৰে এটা মই লৈ যাব লাগিব।
এইটোকে নিব লাগিব, এইটো বুঢ়াও হ'ল। আৰু এইজোপা কচুৰ বাও কোনে খায় বাৰু জনাবচোন। আৰু এয়া আমাৰ জালি কোমোৰা, এইটো কোমোৰাটোত অলপ মাখিয়ে বিন্ধিছে। মাখিয়ে বিন্ধিলেনো কোমোৰাবিলাক ভালকৈ গ্ৰ'থ নহয়, তথাপি ঘৰতে খাওঁ যেতিয়া ইমানকৈ আৰু যত্ন নকৰে। আৰু এয়া আমাৰ নগাটেঙা, এইখন বাৰী নগাটেঙা, সাঁচি গছ, তামোল গছেৰে ভৰ্তি হৈ আছে। নগাটেঙা 8-9 জোপামান আছে ইয়াত। আৰু আজি মই সাঁচি গছৰ বাৰীখনলৈ নিনিওঁ, কাৰণ তাত চাফা কৰা নাই তলডোখৰ, সেইকাৰণে গোটেইখন জোক বগাই থাকিব পাৰে, জোকলৈ ভয় লাগে। আৰু এয়া আমাৰ ৰঙালাও খোৱা হ'ল, এইটো কলি হৈ আছে। আৰু এইটো বুঢ়া ৰঙালাও, এইটো খাবলৈ সোৱাদ হ'ব, এইটোকে লৈ যাব লাগিব। মানে মই আজি নিবলৈহে আহিছোঁ আৰু বস্তু। আৰু এয়া চাওকচোন, এয়া আহিনীয়া কচু, মই গুটি কচু খাই খুব ভাল পাওঁ। আৰু এয়া লগতে দি থৈ দিছে আদা আৰু হালধি। আৰু মই এতিয়া একেবাৰে ঘৰৰ আগফালে আহিলোঁ। এজোপা আমাৰ গোলনেমু গছ, এইবাৰ প্ৰথম লাগিছে, 20টামান লাগিছে কিজানি। সৌবিলাক চাওকচোন, অকণমানি হৈ আছে। এয়া মই আৰু আজি ঘৰৰ বাকীবিলাক মানুহক নেদেখুৱালোঁ, কাৰণ বহুত লৰালৰিকৈ আহিছিলোঁ, লৰালৰিকৈ এতিয়া যাবলৈ হ'ল। আৰু এয়া আমাৰ ঘৰলৈ অহা ৰাস্তাটো, এইটো চাওকচোন, দুইফালে সেউজীয়া, ইমান ভাল লাগে। বাগানেই আৰু আপোনালোকে এয়া অলপ উপভোগ কৰক। মই একেবাৰে ঘৰত ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ। পুখুৰীৰ পাৰলৈ আহিছিলোঁ, আৰু এইফালে চাওকচোন, বাপেক জীয়েকৰ কাণ্ড। পুখুৰীত পানী হোৱাৰ লগে লগে একদম ভোৰ চলাবলৈ লাগি গ'ল। আপোনালোকে কোনে কোনে এনেকৈ ভোৰ চলাইছিলে জনাবচোন। আৰু আমাৰ পিছফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। সৌখন যে দেখিছে, সৌখন হৈছে নগা পাহাৰ, আমাৰ ওচৰতে হয়। এয়া আমাৰ পিছফালৰ পৰিৱেশটো। এইটো আমাৰ পুখুৰী, আমি ইয়াত মাছ জীয়াই থৈছোঁ, আৰু পাৰে পাৰে এইবিলাক কুঁহিয়াৰ ৰুই দিছোঁ। এখন বাৰী নতুনকৈ পতা হয়। গুড ইভিনিং। এতিয়া 7টা বাজিলে, আৰু এইটো আমাৰ লগত আছে আয়ুষ, আমাৰ চুনুবেটা হাঁহি দিয়া। তাৰ এইবিলাক দুষ্টামি। আৰু বায়েকে পঢ়ি আছে, তাক এতিয়া পঢ়িব লাগে আৰু মোবাইলত কাৰ্টুন চাব লাগে। গতিকে মই আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই। চুনুবেটা বাই বাই কৈ দিয়া, বাই বাই বুলি কৈ দিয়া, বাই বাই।